নমস্কাৰ, মই মুনিয়ে আপোনালোক সকলোকে মই অন্য এটি ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ৰেচিপি হৈছে এগ কাৰী ৰেচিপি, যিটো বনাবলৈ বহুত সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। তেন্তে পলম নকৰি আজি ৰেচিপিটো আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণ চাব। আজি ৰেচিপিটো বনাবলৈ মই লৈছোঁ 4টা কণী। কণীখিনিত মই নিমখ, হালধি আৰু জলকীয়া গুড়ি অকণমান সানি লৈছোঁ আৰু এয়া পিঁয়াজ কাটি লৈছোঁ, বিলাহী 4টা কাটি লৈছোঁ, আদা, নহৰু আৰু জলকীয়া। এইখিনি প্ৰথমতে মই অকণমান ফ্ৰাই কৰি ল'ম। তাৰ বাবে মই ফ্ৰাই পেন এখনত তেল গৰম হ'বলৈ দিলোঁ। তাৰ পাছতে দিলোঁ কেইটামান গোটা জিৰা আৰু পিঁয়াজখিনি, জলকীয়া। এইখিনি অকণমান সময় ফ্ৰাই কৰিয়ে মই ইয়াত এতিয়া দি দিম গুচাই লোৱা আদা নহৰুখিনি। আদা নহৰুখিনি দি অকণমান সময় ফ্ৰাই কৰিয়ে মই এতিয়া ইয়াত দি দিছোঁ কাটি লোৱা বিলাহীখিনি। গোটেইখিনি এবাৰ ভালদৰে লৰাই ল'লোঁ আৰু এনেদৰে অকণমান সময় ফ্ৰাই কৰি মই এইখিনি তাত দিলোঁ মই সোৱাদ অনুসৰি নিমখখিনি দি গোটেইখিনি ভালদৰে মিহলাই ল'লোঁ আৰু ঢাকনি লগাই অকণমান সময়ৰ বাবে ৰাখি দিলোঁ। ঢাকনিখন গুচাই দেখিলোঁ যে বিলাহীখিনি প্ৰায় সিজি গৈছে। এতিয়া এইখিনি মই অকণমান সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই মিক্সি জাৰ এটাত ভৰাই পিচি ল'লোঁ। এতিয়া পুনৰ মই ফ্ৰাই পেন এখন গৰম হ'বলৈ দিলোঁ। তাত দিলোঁ প্ৰয়োজন অনুসৰি তেল। তেলখিনি দি চাৰিওফালে এবাৰ লৰাই লৈ ইয়াত দি দিলোঁ মই নিমখ, হালধি আৰু জলকীয়া সানি লোৱা কণীখিনি হালকা অকণমান ফ্ৰাই কৰিছোঁ। এইখিনি এতিয়া এনেদৰে উলিয়াই ল'লোঁ আৰু সেই একেখিনি তেলতে মই এতিয়া দিলোঁ হালধি আৰু জলকীয়া গুড়ি অকণমান। এইখিনি দি ভালদৰে লৰাই এতিয়া মই পিচি থোৱা পেষ্টখিনি ইয়াত ঢালি দিলোঁ। এইখিনি গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ আৰু এইখিনি মই তেতিয়ালৈকে ফ্ৰাই কৰিম যেতিয়ালৈকে ইয়াৰ ছাইডৰ পৰা তেল দেখিবলৈ পোৱা নাযায়। মছলাখিনি প্ৰায় মোৰ শুকাই গ'ল। এতিয়া মই ইয়াত দি দিছোঁ দৈ অকণমান। দৈখিনি দি ভালদৰে লৰাই লৈছোঁ আৰু এইখিনি মই অকণমান সময় ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে মছলাখিনি সম্পূৰ্ণ শুকাই নাযায়। আৰু এতিয়া মই ইয়াত দি দিছোঁ অকণমান জিৰা গুড়ি আৰু অকণমান গৰম মছলা। এইখিনি দি ভালদৰে মিহলাই লৈছোঁ। মছলাখিনি প্ৰায় মোৰ শুকাই গ'ল। এতিয়া মই ইয়াত দি দিছোঁ পানী নিজৰ জোখমতে দি ল'ব। পানীখিনি দি অকণমান উতলিবলৈ দিলোঁ। এয়া চাওক ধুনীয়াকৈ উতলিছে আৰু ইয়াত এতিয়া মই দি দিছোঁ ফ্ৰাই কৰি লোৱা কণীকেইটা। কণী দিয়াৰ 5 মিনিটমান সময় মই এনেদৰে কম জুই দি উতলালোঁ। ঢাকনি লগাই দিলোঁ। ঢাকনিখন গুচাই চালোঁ যে গ্ৰেভিখিনি প্ৰায় ডাঠ হৈ আহিছে আৰু এয়া ৰেডি হৈ গ'ল মোৰ আজি এগ কাৰী ৰেচিপি। চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছিল। যদি আপোনালোকে ইচ্ছা কৰে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব পাৰে। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। যদি মই ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।